প্ৰথমতে মই আমাৰ জয়পুৰৰ যুৱকসকলে জইন কৰাৰ কাৰণে আমাৰ দললৈ আদৰণি জনাইছোঁ। তেওঁলোকে আজি ষ্টুডেণ্ট হিচাপে বা ইয়াত বহুতো ষ্টুডেণ্টো আছে, তেওঁলোকে মানে স্পষ্টভাৱে গম পাই গৈছে যে বিগত এই 5 বছৰত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বৰ সময়ত বিটিআৰ অঞ্চলখন এটা সুস্থ পৰিৱেশ আমি পাইছোঁ। আৰু প্ৰমোদ বড়ো ছাৰৰ জৰিয়তে মুছলমান অকল নহয়, বিভিন্ন জাতি জনগোষ্ঠী আমাৰ যি ইয়াত 26টা জনগোষ্ঠী আছে, সকলোৱে শান্তিৰে ইয়াত জীয়াই আছে, সকলোৱে আগলৈ উন্নতিৰ এটা পথ দেখা পাইছে। যাৰ কাৰণে এই আমাৰ যুৱকসকলে আজি তেওঁলোকে সমাজৰ দায়িত্ব ল'বলৈ আগুৱাই আহিছে, সেইকাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি চাওক, ভাৰত স্বাধীন হোৱাৰ পিছত আমি দেখা পাইছোঁ মাইনৰিটিৰ কাৰণে কোনো এটা দলে বা কোনো এটা চৰকাৰে আমাক কিন্তু পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে কোনো ধৰণৰ হেল্প কৰা নাই। প্ৰথমবাৰৰ কাৰণে UPPL দলৰ যি প্ৰধান প্ৰমোদ বড়ো ছাৰ, তেখেতে নিশ্চয়কৈ এই জাতিটোকো বাচি থাকিব লাগিব, এই ধৰ্মটো জীয়াই থাকিব লাগে, তাক চিন্তা কৰি মছজিদৰ নামতক চেংচন হিচাপে আলাৰী চেৰাঙত যিটো আমাৰ স্কিম, সেই স্কিমত 2 লাখকৈ টকা দিছে। কবৰস্থানৰ মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিছে, ঈদগাহ মাদ্ৰাছা এইবিলাকতো মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ উপৰিও যিবিলাক মানুহৰ আমি একেবাৰে মাটি নাই, তেওঁলোকক বহু মানুহক অলৰেডি মাটি দিলে আৰু আগলৈ সকলোকে যিসকলৰ মাটি নাই তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিবলৈ আজি তেখেতক সকলোৱে বিশ্বাস কৰিছে, যাৰ কাৰণে যুৱকসকলেও আজি আমাৰ মাজত ওলাই আহিছে। আপোনালোকে BPFৰ যিটো MCLA হৈ আছিলে দনেশ্বৰ গগৈ কিহৰ কাৰণে ছাপোৰ্ট নকৰিব? এতিয়া চাওক, দনেশ্বৰ গগৈ 20টা বছৰ ইয়াত থাকিলে, তেওঁ ক'ব নোৱাৰিব যে এটা ফেমিলিক মই মাটি দিয়াৰ ব্যৱস্থা কৰিছোঁ, তেওঁ এইটো ক'ব নোৱাৰে। আৰু তেওঁ আজি স্পষ্টকৈ ক'ব নোৱাৰিব যে এই অঞ্চলৰ মুছলমানসকলৰ পাৰ্মানেণ্ট যিটো সমাধান চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁ আজি হিচাপ দিব নোৱাৰিব যে কেইজনমান মুছলমানক চাকৰি দিছে বুলি, তেওঁ ক'বই নোৱাৰিব। গতিকে প্ৰমোদ বড়ো ছাৰে যি মুছলমানেই হওক, হিন্দুৱেই হওক, ৰাজবংশীয়ে হওক, বঙালীয়ে হওক, সকলৰ কাৰণে যি কাম কৰি আছে, সকলো জাতি জনগোষ্ঠীৰ মানে ভৱিষ্যতৰ কাৰণে যি ৰাস্তা দেখুৱাইছে, তাৰ প্ৰতি বিশ্বাস ৰাখি আজি আমাৰ যুৱকসকলো ওলাই আহিছে। আৰু আগন্তুক দিনত ইয়াত আমাৰ যি বৰ্তমান প্ৰাক্তন আমাৰ যিজন EM ৰঞ্জিত বসুমতাৰী ছাৰ, তেখেতে ইয়াত ইলেকশ্যন খেলি আছে, তেখেতক অনাশাই জয়যুক্ত কৰি লৈ আহিব আৰু সেই দায়িত্ব যুৱকসকলে লৈছে। একদম 100% চিয়'ৰ তেখেতটো জিকিবই, কাৰণ তেখেতে এজন শিক্ষিত মানুহ হয়, তেখেতে এজন ভাল জানা বুজা মানুহ হয়, তেখেতে এজন জ্ঞানী মানুহ হয়, তেখেতে প্ৰতিটো সমাজৰ কথা জানে, প্ৰতিটো জাতিৰ কথা জানে, প্ৰতিটো কমিউনিটিক কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কথা জানে। গতিকে শিক্ষাৰ এটা গুণ আছে, গতিকে আমি তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে, তেখেতৰ অন্য জাতি জনগোষ্ঠীৰ লগতে আমাৰ জাতিটোকো আগুৱাই লৈ যাব, এই বিশ্বাস থকাৰ কাৰণে আজি আমি কৈছোঁ তেখেতে 100% এই বাউসুংগুৰিৰ ওপৰত জিতি আহিব। আগতে ইলেকশ্যনত মাইনৰিটিৰ পৰা UPPLৰ ইমান ভোট পোৱা নাছিলে, এইবাৰ কিমান আশা কৰিছে আপোনালোকে? আগৰ দিনত BPF দলৰ কিছুমান মাইনৰিটি লিডাৰ তেওঁলোকে চিঞৰি কৈছিল যে প্ৰমোদ বড়ো চৰকাৰ হোৱাৰ পিছত বিশেষকৈ মুছলমানক ইয়াৰ পৰা খেদি পঠোৱা হ'ব, তেওঁলোকৰ ঘৰ বাৰী জ্বলাই দিয়া হ'ব, প্ৰমোদ বড়ো হ'ল এফচুল লিডাৰ, প্ৰমোদ বড়ো হ'ল বড়ো জাতিৰ লিডাৰ, এই কথাবিলাক কৈ বিশেষকৈ মুছলমান মানুহক ভয় দেখুৱাইছিল। কিন্তু 5টা বছৰ গ'ল, কোনো এজন মানুহে ক'ব নোৱাৰিব যে এটা মুছলমান ফেমিলিক উচ্ছেদ কৰা হ'ল, এজন মুছলমান মানুহ গুলি খাই মৰিব লগা হ'ল, কোনো এজন মানুহে ইয়াৰ উদাহৰণ দিব নোৱাৰিব। আমি 5টা বছৰ UPPL দলৰ লিডাৰসকলে গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে আমাৰ এই কাৰ্যকালত 5 বছৰীয়া কাৰ্যকালত কোনো ধৰণৰ ঘটনা হোৱা নাই। আৰু BPF দলে 5 বছৰ নহয়, তেওঁলোকে 5 দিনৰ কথা ক'ব নোৱাৰিব যে 5 দিন বিটিআৰ অঞ্চলটো সুস্থভাৱে আছিল বুলি। দৈনন্দিন ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়া হোৱাৰ লগে লগে চাৰিওফালৰ পৰা দুৰ্ঘটনাৰ খবৰবিলাক আহি গৈছিল। গতিকে আজিৰ দিনত মানুহ বুজি পাইছে যে UPPL দলৰ দ্বাৰা কোনো ধৰণৰ দুৰ্ঘটনা নহ'ব। UPPL দলৰ যি প্ৰধান, তেওঁ এজন সুস্থ সবল মানুহ, তেওঁ সকলো জাতি জনগোষ্ঠীক মানি লৈছে, তেওঁৰ কাৰণেই আমাৰ অঞ্চল শান্তি আছে আৰু অদূৰ ভৱিষ্যতে শান্তি থাকিব। এইটোৰ ওপৰত বিশ্বাস ৰাখি আমাৰ মানুহ সকলোৱে ওলাই আহিছে UPPL দলক জয়যুক্ত কৰাৰ কাৰণে।